আজি মানে বৰপথাৰত দুবাৰ অহা যোৱা কৰিবলগীয়া হ'ল। কেলে দুবাৰ অহা যোৱা কৰিবলগীয়া হ'ল ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গম পাব। হেল্ল' গাইছ, চাকনা ভাইৰ আন এটা এপিছ'ডলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মানে দিনটো বৰ বেয়া ঘূৰিলোঁ আৰু ৰ'দে ৰ'দে আহি আমি পাই গ'লোহি বৰপথাৰ আহিছিলোঁ আজি আমি ৰূপচীৰ পৰা কেইটামান বস্তু নিবলগীয়া আছিল আমাৰ। মানে কাইলৈ আছে মিলনৰ ভাওনা আৰু ভাওনাৰ কাৰণে তাক লাগে কেইটামান মালা আৰু মণি। আৰু সেইকাৰণে আমি আহিবলগীয়া হ'ল ৰূপচীৰ পৰা আমি মালা আৰু মণি ল'লোঁ। আৰু এইকেইডাল কিনোতে পইচা আমাৰ 300 টকা। তাৰপিছত আমি আহিলোঁ হোটেললৈ। হোটেলত পৰঠা এটা খাই ল'লোঁ আৰু এতিয়া যাম আমি তামুলী গাঁৱৰ বা এজনীৰ ঘৰৰ পৰা আমি চাদৰ আৰু মেখেলা ল'বলৈ আহিছিলোঁ। চাদৰ আৰু মেখেলা পালোঁ। এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ নাহৰখনাত ল'ৰা এটাক লগ কৰিবলগীয়া আছিল আৰু ল'ৰাটোৰ পৰা মানে আছিল খোপা ল'বলৈ। ল'ৰাটোক লৈ পিনি ঘৰলৈ গ'লোঁ আৰু তাৰ পৰা চুলিকেইডাল আনিলোগৈ। এতিয়া আমি গৈ আছোঁ চাংপুললৈ। এই চুলিকেইডাল আনিবলৈকে আমি বৰপথাৰৰ পৰা নাহৰখনা যাবলগীয়া হ'ল। আৰু এইখন মেখেলাখন আৰু এইখন চাদৰখন। এতিয়া আমি যাবলৈ আহিছোঁ আকৌ বৰপথাৰ। আহি আকৌ বৰপথাৰ পালোহি। তাৰপিছত আকৌ খোপাটো ল'লোঁ। লৈ পিনি আকৌ আমি এতিয়া যাওঁ ঘৰলৈ। কি বস্তু ল'লোঁ আপোনালোকক দেখুৱাই নাই নহয়। এইকেইটা আমি বস্তু ল'লোঁ আৰু ব'লক আপোনালোকক ঘৰত গৈ দেখাই আছোঁ যে আমি কি গোটেই আজি দিনটোত বস্তু ল'লোঁ। প্ৰথমতে এইটো ল'লোঁ খোপা। এইটো ৰঙা আল্ট্ৰা বুলি কয় হ'বলা। তাৰপিছত আইব্ৰ' চকুত লগাবলৈ। তাৰপিছত ক্লিপ ল'লোঁ। তাৰপিছত ল'লোঁ আমি মণি। তাৰপিছত ল'লোঁ এই ফুলকিপাহতে পৰিছে 120 টকা। তাৰপিছতে কাপোৰকেইটা বাৰু ফ্ৰীয়ে, কাপোৰকেইটা ল'লোঁ। তাৰপিছত ব্লাউজ। তাৰপিছত আহিলোঁ স্কুটি থ'বলৈ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আজিলৈ বাই বাই।